Good morning. Aru aji akko punobar notun eta video hoite apnalok সকলোকে স্বাগতম জনাইছো আৰু আজি হৈছে 8 জুন আমাৰ নিবিৰৰ বাৰ্থডে হেতু কাৰণেও আমাৰ আহা নিচিনা হৈছিল দুলিয়া জানলে আজি তে বাৰ্থডে সাৰ্থডে একো ওয়ে আয়োজন কৰা নাই একো নাই কা মানে হেগা কি মাক দেখিছে ন অৱস্থা কেনেৱাকে আছে বাৰ্থডে একো আয়োজন কৰা নাই আমি তিনিটা ককাই ভাই যি লগ খাই আছো আৰু এই ওচৰৰ অকনমানিজনী আছে সাইডৰ একেবাৰে কাষৰ কোৱাটাৰ তাইহে আহিব বাকি আৰু কোনো নাই না ঘৰ মানুহ না বাহিয়া মানুহ একো নাই আজি মই এই ভিডিওটো লাইছো দে কাৰণ ভিডিও দিয়া নাই বহুত দিন দিয়া নাই বনাবলৈ কৈছো নবনাই একে বনাব কৈছো বাৰ্থডে বুলি বনা সিন এটা দেখিব স্মৃতিব থাকিব আৰু বাৰ্থডে বয় দেখাই দিছো এইটো আমাৰ বাৰ্থডে বয় হেপী বাৰ্থডে থ্যাংক ইউ কোৱা থ্যাংক ইউ কোৱা বাৰ্থডে বয় বেলেগ উৎপাত থ্যাংক ইউ কোৱা ঐ এইটো এটা সময় নাই বেছে বাপেকৰ মানুহ চানো নামাতিলে কি হ'ব অকনমানিটো যিহেতু বাৰ্থডে ন এ বেলুন সেলুন লগাই থৈছে এইবোৰ বাপেকে কৰিছে দে সব অকলে অকলে বাপেকে কৰিলে এফালে বাপেক আহিছে কেক লৈ মেলি जब फीजत भर देगी लगा लोग अच्छा कोको मेलन बाबा नो सुई नहीं दिबा दे এইটো কোকো মেলন ইউ নুসুবা দে নুসুবা এইটো কি হয় গাড়ী নুসুবা দে বেটা কোকো মেলন ba আহিলা আই মু বেলুন দিয়া কা বেলুন বা তোমার রুমে যাও হগল তোমার একাটা যাও তুমি না বাবা কাটা টু ইউ হ্যাপি বার্থডে টু ইউ বাক কই দিয়া বাক আগন কই দিয়া হাতে কই দিয়া বাবা খালা ভাইটি কই দিয়া কই দিয়া আমি পিতা আৰু হেই কই মামি ও রাম ও এটো যে ফেনে কি পেলাব টাটা কাটি পেলাব তাৰপিছত দিয়া সবকে খুৱাই দিবা দে দাদা বৌমা তো ওই বুইছা বাবা আয়া আমা চাহ খাইছা ব্লাৰ হৈ গৈছে ও ফোনটো তৰক দেখাবা দেখুৱা লগা লগ এতিয়া ঠিক আছে এইফালে টুলটুলে আনিছে ঢোকলা কি হল ভাল নালাগে এই ঢোকলা লৈ আহিছে খাবলে মিঠা আৰে খাবা কেলে খোৱা অকমানি নাখাও খিনি ৰসুন চাটনি আনো আজি দুপৰীয়া খানা কাৰণে দেই সেইকেইটাতো লাগিবই এইফালে শাক কাটিছে এইফালে গুচাইছে মানে বৰ্তমান আৰু এইফালে নিবিৰক বাৰ্থডে আশীৰ্বাদ নেনাবা ভিডিঅ'ৰ যোগেদিয়ে কৈ দিছো আৰু ওপৰ মুটি আছে গাইস কুকাৰ চাওকচোন অৱস্থা এটো কিবা এটা হ'ব লাগিব এইটো টিডুং দে চা পেনেয়া বলা হেৰি কাটি আছে মই এহেতৰ লগত বহিবই নাপাইছো দাইলটো পাতিহে এইটো ডিঙি তুলমি লৈছে কি হৈছে নামা নকয় উঠা বুলি কয় উঠা এই চাইছো না ডক্টৰ লৈ আহিছো
ডবল ইটো পিছত ইটো ইটো পিছত ইটো কৈছিলো মই খালি ভিডিঅ' বনোৱা নাই আৰু অকণমানটো বাৰ্থডে পতা নাই খালি এনেই আৰু পোৱালিটো যিমান যি গ'লেও নাপাতিলে বেয়া লাগিব ন সেইকাৰণে এনেই আৰু কেক এটা আনি কেনে ন গোটেই আমি তিনি হয় সেয়াই আৰু এনেকৈ থুলমূলকৈ আৰু আমাৰ বাইদেউ হ'ব লাহেকে ইয়াৰ হৈছে 3 মাহ পিছত আমাৰ হ'ব তাৰ 4 মাহৰ পিছত তেখেতৰ ঘৰত বাৰ্থডে হ'ব আমাৰ বাইদেউহে এইবোৰ কাটা কাটি বনোৱাত এইবোৰ এক্সপাৰ্ট আকৌ দেই এইবোৰ বস্তু মই যে তৰা গাজলি আগতে নাখাঙেই জীয়ৰীতেও এইবোৰ বস্তু যে খালি বেট খাইছিলোঁ দেই বেটটো ভাল লাগে মোৰ বেটটো বহুত ভাল লাগে বিহু সময়ত আমাৰ ইয়াত বিহু সময়ত আমি বেট খাওঁৱে একদম ককাহেঁতি বৰ্তাহেঁতি কাটি কাটি এনে খোৱা নাই পিয়ংগাহেঁতি বেট এতিয়াহে খাবলৈ নাপায় তিতা হ'লেও ভাল লাগে মানে সেইটো তিতা কেলে জানো কিবা বেটৰ তিতাটো ভাল লাগে খাই এইজনী আমাৰ আমু হাঁহিব এতিয়া হাঁহি মাৰিজনী আমু আমু অ বিটি কি ওলাইছে কি ওলাইছে এই বমা হাঁহুৱাই দিব দেই কিছুমানে হহুৱাই থাকিলেও নাহাঁহে ন গুগুলি মুগুলি মাকে এটিটিউড বালি ক'ত জীয়েকে এটিটিউড বালি নহ'ব ন এইফালে আমাৰ দাদা ভনীয়েকক এৰিবই নোৱাৰে অ কথা পাতা ভণ্টিৰ লগত কথা পাতা ভণ্টিৰ লগত কথা পাতা আকৌ কথা পাতা ভণ্টি ভৰিত মম কোৱা মাথাত বেছিকে নকৰিবা কি কৈছে দাদাই দাদা কথা নাপাতিছে দাদা কথা নাপাতিছে ভৰিতে খাই দে ভৰিত ভৰিত সেটা খাই দে হৈ যাব বাবা বাবা দাদা চুমু দিছে দাদা চুমু দি দিছে ডাঙি লোৱা নাই ছোৱালীজনী হোৱাইটোতে ন কষ্ট দিছে হোৱাইটোতে ছোৱালীজনী নাকান্দিবা হেনো কেলে কান্দিছা উদা এইফালে আমাৰ তাইদেউহেঁত আহিলে দেই হৰ্ণ ভোজন লৈ আহিছে একেবাৰে পুৰা এইফালে ভাইটিয়ে গাহৰি মাংস বনাইছে তৰা গাজলিৰ লগত ৰান্ধনি আজি ভাইটি ভাত দাইল পাতা পাতি চব হৈ গ'ল মাংসখিনি বনাই আছে প্ৰিয়ংকাই চাটনি বনাবলৈ আৰু পাকঘৰটোত সোমাই থাকিব যে নোৱাৰি ন টিককেনে কিবা এটা কৰে আৰু ভাইটি চিধা পলাইছে ভিতৰলৈ ডক্টৰ এডাল কি কাৰণে মানে চেম্বাৰৰ পৰা আহিছো বাহিৰে বাহিৰে বুলি কোৱা এইফালে আমাৰ ছোৱালীয়ে উবি হৈ মেলি আমাৰ কচুগুটি কেইটাক চাই আছে এইকেইটা দেখিছে না একদম আয়ো কি 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 টিফিন থৈ দিয়া আকৌ এইটো ভৰাই থৈ দিয়া এইটো আকৌ ঠাণ্ডা জুচ কি খাইছা বেটা জুচ খাইছা ইমানকে জুচ নেখায় এইজনী আমাৰ বাইদেউ বাইদেউ এইফালে বাইদেউ ই তাৰ ভাগে বিজি তেখেতৰ ভাগে ব্যস্ত এইফালে বহিলো আৰু দেই খাবলৈ আজি খানা এইফালে ভাইটিয়ে বনোৱা গাহৰি মাংস প্ৰিয়ংকাই এইখিনি ব্ৰইলাৰ মাংস চাটনি আমি তিনিজনীয়ে ইয়াতে আৰু 22 ৰুমত
এইটো ৰুম বহুত ঠাণ্ডা সেইটো ৰুমত যি এচি ৰুম বুলিয়ে মানে সোমাই থাকিব পাৰি নহ'লে মানে এই কোৱাৰ্টাৰত ভাবিবও নোৱাৰি মানে সম্ভৱেই নহয় এতিয়া ভাতটো খাই লওঁ ভাত খোৱাৰ পিছত চবৰে থকা প্লেনিং আছিলে কিন্তু চব ভাগাভাগি এতিয়া চব ঘৰ ভাগাভাগি বহুত ডেঞ্জাৰকৈ হ'ব এতিয়া সেইকাৰণে সোনকালে খাই মেলি আজৰি হৈ লওঁ খাই বৈ একদম ওলাই ল'লোঁ এতিয়া একদম ঘৰা ঘৰি পলাওঁ মই আচলতে বহুত দিন থকাৰ কাৰণে থাকিবলৈ আহিছিলোঁ বহুত দীঘলীয়াকৈ কিন্তু ঘপককৈ মানে খেলি মেলি হৈ গ'ল খেলি মেলি মানে কি হ'ল ইয়াত বেটাৰ স্কুলত মানে নটিচ দি দিলে কাইলৈ স্কুলত যাবই লাগিব কাম এটা আছে মধুস্মিতাইটো যাব ঘৰলৈ বুলি পাপা ওচৰলৈ যাব মানে এতিয়া ঐ প্ৰিয়ংকা ৰ'বা খুৱাই থৈছে ল'ৰাজনীয়ে কি হৈছেনো দানি আহা উঠা বেলেগ ভাল পাইছে উঠা প্ৰিয়ংকা যাওঁ দেই খুৰী বাই বাই খুৰী একেবাৰে ড্ৰেছত আমি গৈ থাকোঁ আনিবি বাই বাই এইপিনে চোৱা বাই বাই আমি প্ৰভু যাবা আমি ঘৰলৈ যাম আমি মৰাণ যাওঁ তোমালোকে তিনিচুকীয়া যাবা তিনিচুকীয়া যাবা দেই দদৌ ঘৰলৈ দেই দদৌ ঘৰলৈ যাবা আকৌ দেই বাই বাই বোলা আমাৰ এই টাৱাৰটোকে উঠোৱা নহ'ল দেই টাৱাৰটো নহয় হেৰি হ'ব ন দাই ঐ বাই বাই লেংটা বাই ই একো কান্দিব এতিয়া আকৌ চলো আমি এতিয়া বসন্তীত যাব লাগিব ঐ বাই বাই দেই বাই ধীৰাজ বাই নব বাই আকৌ গগৈ ঘৰত লগ পাম ন কেইদিনমান পিছত বাই কি লাগে এইটো চা কি টেষ্টি ভাগৰ লাগিলে ভাগৰ লাগিলে দিয়া মই খুলি দিওঁ দিয়া আজি আহি পাই একদম সাংঘাতিক ধূলি খালোঁ আমি দুইটা আহি পাই গা ধুবলৈ তৎপোৱা নাই ইটোৰ পাছত ইটো সোমোৱাত লাগিছোঁ তাৰপিছতে গা পা ধুই মেলি ঘৰ চৰ চাফা কৰিলোঁ বাৰু মানে এদিন নাথাকিলেও ঘৰটো বহুত সাংঘাতিক লেতেৰা হৈ যায় সেইটো কাৰণে আহি পায়ে ঘৰ চৰ চাফা কৰি ল'লোঁ তাৰপিছতে মোৰ মূৰটো গৰম হৈ গৈছিলে স্কুলৰ মানে যিটো কামৰ কাৰণে আমি মানে মই নাথাকি পেলাই কেঞ্চেল কৰি আহি দিলোঁ সেইটো আকৌ মেছেজ দিছে যেন নহয় আজি বুলি মানে কি হ'ল বেটাৰটো স্কুলৰ গ্ৰুপ ফটো মাৰা কথা আছিলে সেনেকুৱা দিনটো মানে মই মানে এবচেণ্ট থাকিব বিচৰা নাছিলোঁ কাৰণ এইটো বছৰৰ এতিয়া গ্ৰুপ ফটোটোত সি নাথাকিব সেইটো বুলি ভাবি পেলাই আহিলোঁ এতিয়া সেইটো ফটো কেঞ্চেল হৈ গ'ল এতিয়া উপায় নাই আকৌ পৰহিলৈ বা চতখিলৈ আকৌ যাব লাগিব দুলীয়াজান আৰু তেতিয়াতো মই মানে তেতিয়া উপায় নাই আৰু এতিয়া কাইলৈ পৰহিলৈৰ ভিতৰত যদি মাৰে তেতিয়াহ'লে হ'ব 3 দিনমান লেট কৰি দিলে ক'লে মই নাথাকিম আৰু তেতিয়া উপায় নাই আৰু তাৰপিছতে ভাত চাত এইকেইদিনতো একদম লগ খালে এনেও আমাৰ মাছ মাংস বহুত খোৱা হয় মাংস এইকেইদিন পূৰা ৰেগুলাৰ খালোঁ তাত সেইকাৰণে ভাবিলোঁ আজি মাছ মাংস নাখাওঁ আলু কণী বইল কৰি পেলাই পিটিকাই বনাই দিলোঁ খালোঁ মেলিলোঁ এতিয়া একদম ধুমাধুম জল্দি শুই যাওঁ গোটেইকেইটা কাইলৈ বেটাক স্কুলো সোনকালে উঠাই মেলি নিব লাগিবতো এইকেইদিনা শোৱা অলপ টাইম টেবুলবোৰ গড়বড় হৈ গ'ল আশা কৰোঁ আপোনালোক সকলোৱে ভিডিঅ'টো চাই ভাল পালে বুলি আজিলৈ ইয়াতে সামৰিলোঁ নেক্সট আকৌ ভিডিঅ'ত আপোনালোকক অতি শীঘ্ৰে লগ পাম আজিলৈ বাই বাই